বন্ধুসকল আজি মই আহিছোঁ কালিবাৰী আপোনালোকক বিজয়নগৰ কালিবাৰীলৈ আহিছোঁ। কালিবাৰী আপোনালোকক পূজাৰ দৃশ্য দেখাম আজি হা, আপোনালোকে চাব। কালিবাৰী আমাৰ বিজয়নগৰ কালিবাৰী পূজাৰ দৃশ্য আপোনালোকক আজি দেখাম আৰু আপোনালোকে চাই থাকিব। নহ'লে ব'লক মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া চাওক বন্ধুসকল, কি ধুনীয়া সজাইছে দৃশ্য। একদম এইজন আমাৰ শিৱ বাবাও আছে পাহাৰত, একদম গোটেই পাহাৰ শিৱ বাবা বহি আছে। এইখন কৈলাশ পৰ্বত। ঐ এইখন কৈলাশ পৰ্বত, এইকেইটা গৰু, এইকেইটা বগলী আৰু বৰফ পৰি আছে। আৰু এয়া আছে আমাৰ প্ৰকৃত দা, বিনি আৰু পাহি, গোটেইকেইজনী আছে আমাৰ লগত। এয়া পাপুদাও আহিছে, পাপুদাও আহিলে পূজা বুলি। হেপী দীপাৱলী কৈ দিয়ক পাপুদা, কিবা এটা কৈ দিয়ক। সকলোকে আমি দেবেৰা বুলিয়ে মাতো মৰমতে। সকলোলৈকে ৰাইজলৈ হেপী দীপাৱলী জনালোঁ, ইণ্ডিয়াকো জনালোঁ। দীপাৱলীৰ শুভেচ্ছা থাকিল। আমাৰ এইয়া কালী মন্দিৰ আমাৰ বিজুলী নগৰৰ বহুত পুৰণি, ইয়াত বহুতে নিজৰ আস্থা আৰু ধৰ্মী হেৰি কৰি প্ৰতি বছৰে পালন কৰে। আপোনালোকো আহক, এবাৰ চাওক ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে। আৰু ইয়াৰ মৰমৰ ভাইটি দেবেৰা, আপোনালোক সকলো অকণমান দেখুৱাওক। আপোনালোকে চবেই চাওক, মই দেখা থাকিম, আপোনালোকে চাই দিব। আৰু এইকেইজনী আমাৰ পাহি আৰু বিনি আছে। কৈ দিয়া পূজা বুলি তহঁতি নমস্কাৰ। পূজা বুলি নমস্কাৰ দিয়ে। পূজা আন্তৰিক শুভেচ্ছা থাকিল বুলি ক। কালী পূজা আন্তৰিক ডাঙৰকে ক। কালী পূজা আন্তৰিক শুভেচ্ছা পূজা আৰু কালী মন্দিৰৰ পূজাৰ বিষয়ে ক। কলৈ পলাইছে এইকেইজনী পলাইছে। এইকেইজনী ক'ব ক'লো, এইকেইজনী পলাইছে চব। এইখিনি পলালে দেখিলে। এই ইংলিছতে কৈ দিয়ে, অসমীয়াত ক'ব নাজানো। হ'ব তেতিয়াহ'লে, নালাগে ক'বলৈ। এতিয়া ব'লক আমি ভিতৰৰ পৰা আহোঁগৈ। ভিতৰত আপোনালোকক দেখাম কি ধৰণে সজাইছে। ব'লক আমি গৈ আছোঁ। এইটো এটা চেল্ফি পইণ্ট বনাইছে গাইজ। বন্ধুসকল মজা চেল্ফি পইণ্ট ধৰি থাক। এইয়া চাওক কেনেকৈ চেল্ফি মাৰিব লাগিব। এইকেইজনী দেখাই আছে। তই বান্ধো ইয়াক কেইজনী চাওক কেনেকৈ সজাইছে মন্দিৰ। বন্ধুসকলে পুৰুষোত্তম দা লগ পালোঁ। পুৰুষোত্তম দা, সেই পূজা আয়োজন কেনেকুৱা চলিছে কওক? পূজা আয়োজন কেনেকুৱা চলিছে? ভাল চলিছে। তাৰপিছত এতিয়া আমি লাগি আছোঁ, কিন্তু বতৰে বহুত দিগদাৰী কৰিলে। বতৰে অলপ দিগদাৰী কৰিলে। মানে আমি দেৱালীত আজিলৈকে আমি বতৰটো পোৱা নাই তেনেকুৱা। আজি ৰাতিপুৱাৰ পৰা বৰষুণ দিয়াৰ কাৰণে মানুহ সমাগমটো কম হৈছে, কিন্তু তথাপি ভাল লাগিছে। ভাল লাগিছে। পূজা মানে এতিয়া পূজা আৰম্ভ আজি 8টা বজাৰ পৰা হ'ব নে কেইটা বজাৰ পৰা? 8:40 নেকি? 8:40 পৰা হ'ব ন? অৱশ্যে লাগিলে অৱশ্যে, কিন্তু পূজাটো ষ্টাৰ্ট হ'ব 8:40। 8:40 পৰা আৰম্ভ হ'ব। ৰাইজৰ বিষয়ে ৰাইজক লৈ কৈ দিয়ক। কাইলৈ পূজা শুভেচ্ছাটো দি দিয়ক চবলে। কালী পূজা শুভেচ্ছা আৰু দিৱালী শুভেচ্ছা থাকিল। আৰু চবকে আমি কালি প্ৰসাদ ল'বলৈ 10টা বজাৰ পৰা 1টা বজালৈ
কিয়নো 10টা বজাৰ পৰা এটালৈকে এটালৈকে প্ৰসাদ খিচিৰি প্ৰসাদ দিয়া হ'ব হয় আৰু এতিয়া আজি কি হৈছে কালি গ্ৰহণ আছে গতিকে আমি 1টা বজাত প্ৰসাদ দিয়া বন্ধ কৰিম 1টা বজাত বন্ধ কৰিব মন্দিৰো বন্ধ হ'ব চাগে মন্দিৰ বন্ধ হ'ব মন্দিৰো বন্ধ হ'ব গ্ৰহণ আছে কাৰণে কাইলৈ গ্ৰহণ আছে নহয় সূৰ্য গ্ৰহণ আছে সূৰ্য গ্ৰহণ আছে না ঠিক আছে তেতিয়াহ'লে পুচুম দা ধন্যবাদ আপোনালোক আহিলে যে মন্দিৰলৈ প্ৰসাদ খাই যাব ঠিক আছে ধন্যবাদ বৌক লগ পাইছোঁ বাবুৰা বৌ আহিছে পূজালৈ বাবুৰা বৌ পূজা কি চাকি ধূপ চাকি জ্বলাম নেকি ডাঙৰকৈ কওক এই মাইকটো শুনা নাপায় বছৰটোৰ কাৰণে অপুৰীয়া শক্তিবিলাক লাভ হওক সকলোৰে ভাল হওক তাই কামনা কৰিলোঁ আৰু অমিতৰ চেনেলটো লাইক কমেণ্ট ছাবস্ক্ৰাইবটো কৰি দিব লাগিব তাৰপিছত আৰু এটা ভাল খবৰ আছে আমাৰ বৌয়ে ইণ্টাৰভিউ এটা দিছিলে ইণ্টাৰভিউত পাছ কৰিলে আৰু এটা আছে নি ভাইভা আছে আপোনালোকে আশীৰ্বাদ কৰিব যাতে এই ভাইভাটোতো যাতে বৌয়ে পাছ কৰে আৰু আমাৰ বিজুলীসকলে সুনাম কঢ়িয়াই আনে আৰু চাকৰিটো যেন হয় দেই বাবে আৰু পোৱালি আছে আমাৰ পাপুদা পোৱালিটো এই পোৱালি হাই কৰি দিয়া বেটা হাই কৰি দিছে পূজা চলা পূজা চলা ন হ'ব হেল্ল' বন্ধুসকলে আমাৰ প্ৰদীপ দা আহিছে প্ৰদীপ দা অলপ কোমলা হওক আন্ধাৰ হৈছে ৰাতি পেলাই এনেকৈ এতিয়া কওক পূজা শুভেচ্ছা দি দিয়ক আমাৰ ৰাইজক সকলো ৰাইজকে ডাঙৰকৈ কওক সকলো ৰাইজকে আজি আমাৰ কালী পূজা উপলক্ষে লগতে দেৱালীৰ বহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ তাৰপিছত হেপী দিৱালী আৰু পূজা পৰিৱেশ মানে কেনেকুৱা ধৰণৰ প্ৰস্তুতি চলিলে আপোনাৰ পূজা বুলি কালী পূজা দেৱালী বুলি এইবাৰ পৰিৱেশটো মোটামুটি বহুত ভাল খালি খন্তেক আগতে বৰষুণ দিয়াৰ কাৰণে অকণমান চেঁচা পানী পৰিছে আৰু বৰষুণটোৱে একদম পূৰা বৰবাদ কৰি দিছে সদায় মানে যিমান বৰবাদ হ'ব লাগিছিলে সিমান বৰবাদো নাই হোৱা কিন্তু মানুহবোৰে চবেই ঘৰত বিহু সোমাই থাকিলেও নহ'ব অকণ ওলাই আহিব লাগে পূজা বুলি যিমান বৰষুণ দিলে ওলাই আহিব পাৰে আৰু তেতিয়াহ'লে তাৰপিছত আৰু কৈ দিয়ক পূজালৈ মাতক কওক আৰু সকলোকে আমাৰ কালিবাৰীলৈ মাতক মৰাণ চাৰিআলি কালিবাৰীত সকলোকে আহিবলৈ অনুৰোধ জনাইছোঁ এই আমাৰ বিজুদাও আহিলে বিজুদা হেৰি পূজা বুলি এইটো আমাৰ ভাইটি এটাক লগ পালোঁ এইটো ভাইটিটো আহিছে পূজা বুলি আহিলে পূজা কি চাবলৈ আহিলে নে কি কৰিবলৈ আহিলে পূজা চাবলৈ আহিছা পূজা চাইছা কিমান চাইছা এনেই পূজা বুলি কৈ দিয়া কিবা এটা আমাৰ ৰাইজক কৈ দিয়া পূজা বুলি কিবা এটা হেপী দিৱালী কৈ দিয়া আকৌ ডাঙৰকৈ কৈ দিয়া হেপী দিৱালী বুলি কৈ দিয়া ডাঙৰকৈ তাৰপিছত হেপী দিৱালী আপোনালোকে আহিলে বৰ ধুনীয়া ৰেচিপি বনাই বুলি কোৱা শুনিছোঁ আপোনালোক আহিব খাবলৈ আপোনালোকক পাছপৰ্টখন মই দেখাই আছোঁ এইখন চক পাছপৰ্ট আমাৰ পাছপৰ্ট বনোৱা মানুহজন এইজন এই দাদা কি পায় ইয়াত ক'তা দাদাও কি পায় ইয়াত এইখন মেনু ইয়াত দিয়া আছে চিকেন চাওমিন ভেজ চাওমিন এগ চাওমিন এগ ৰোল চিকেন পকোৰা ভেজ চপ চিকেন ম'ম' চিকেন বাৰ্গাৰ আপোনালোকে আহিব খাবলৈ বৰ ধুনীয়া লাগিব বন্ধুসকলে খেল হৈ আছে লটাৰী খেল কালিবাৰীত আমাৰ বিজনগৰ কালিবাৰীত লটাৰী খেল হৈ আছে লটাৰী খেল কাক মাতিব লাগে মাতি দিয়া আৰু কাক মাতিব লাগে এইটো এটা হাঁহ আছে চব দিছে এইটো হাঁহ পালে হাঁহ পালে বন্ধুসকল
লটাৰী খেল আহিব 50 টকা এই আহক এই আয়া চুপ দিছে আহক ৰাইজ আপুনি কৈ দিয়ক দাদা দাদা ঐ কৈ দিয়ক কথাটো কৈ দিয়ক 2 কেজি সাইজৰ কুকুৰা হোৱা নাই হা ফাইনেন্স এয়া আমাৰ পৰিচিতা আমাৰ দত্ততা এয়া আমাৰ হেৰি ভালে আছে আগফালে এনেকে চাব লাগিব এনেকে চাই গম নাপায় আহিব পাঠক লগ পালো আমি আমাৰ পাঠো আৰু কালী পূজা সেই উপলক্ষে অ'কে আমাৰ ইয়াত 25 ইয়েৰ্ছৰ মানে চেলিব্ৰেশ্যন হৈছে মানে কালী পূজা ইয়াত 25 ইয়েৰ্ছ হৈছে বিজিনগৰ অল ইণ্ডিয়া ওচৰতে আপোনালোক আহিব কাইলৈ প্ৰগ্ৰেম আছে চবকে লগ পাম এয়া দেখিছ এয়া লটাৰী খেল পুৰা লটাৰী খেল হৈ আছে মানুহ জাম পাতি আছে একদম পুৰা জাম পাতি আছে চবকে হেপী দিৱালী গাইজ কি ভাল লাগিব নিজে পাহৰি গৈছে চবে